নিজৰ কাহিনী কেনেকৈ কয় যেতিয়া শব্দবোৰে বুকুৰ ভিতৰত কান্দে, যেতিয়া হাঁহিৰ আঁৰত লুকাই থাকে এটা ভঙা মানুহৰ নীৰৱ মৃত্যু। ভৰসা দিছিল, হাত ধৰিছিল, বিশ্বাস জন্মাইছিল, তাৰ পিছতে মাজবাটত অকলে এৰি গ'ল। মই নাজানিছিলো প্ৰেম কাক কয়, সেয়া মোক শিকাই গ'ল কোনোবাই, আৰু শেষত হৃদয়খনেই ভাঙি গ'ল। মই এতিয়া না ভালকৈ হাঁহো না ভালকৈ কান্দো, মাথো পাথৰৰ দৰে থিয় হৈ থাকো। মোৰ কোঠালৈ মাথো স্মৃতিবোৰহে আহে আৰু সোধে, তই এতিয়াও পাহৰিব পৰা নাইনে? আৰু যদি কোনোদিন কোনোবাই সোধে, তোমাৰ কাহিনীটো কি? মই মাথো হাঁহি কওঁ, মোৰ নীৰৱতা চাওক, সেয়াই মোৰ সম্পূৰ্ণ কাহিনী, কোনেও নুবুজা।